কোনে ফোন এয়া কি কামৰ কাৰণে যাই আছো আৰু ক'ত যাই আছো কেনেকে আৰু আছো মানে এটা কামত যাই আছো আমি মানে কথাটো এতিয়া নকওঁ তোমাৰ আমাৰ 6 মাহ 7 মাহৰ পিছত আপোনালোকে যদি থাকে ন আমাৰ লগত তেতিয়া গম পাই যাব আমি কথাটো এতিয়া পাৰ্চনেল লৈ ৰাখি আছো মানে আৰু যাই কিনে মানে কি কৰি আহিম ষ্টাৰ্ট কৰি আহিম যাই কিনে যেতিয়া আমাৰ কামটো কমপ্লিট হ'ব ন তেতিয়ালৈকে আপোনালোকক যেতিয়া আমি যাম একবাৰে যাম ন তেতিয়া আপোনালোকক দেখাম ভিডিঅ'ৰ কাৰণে ইমান যাই গৰমত আৰু ভাল নালাগে এখন বাধ্যত পৰি কিনে আমাক আহিব লগা হৈছিল মই আহিবতো মনে নাই তাই কৈছে যাওঁ আৰু মই নাযাওঁ নহয় কামটো মানে ৰখাই থৈ দিছে ৰখাই থৈ দিয়াৰ পিছত তাতকৈ এবাৰ খবৰ চবৰ লৈ তাক বুজি ক'ত কি কেনেকৈ হয় তাতকৈ এনেকৈ থকাতকৈতো কামটো কৰি আহে ভাল যিহেতুকে আজি ছুটি লৈছে মানে কৰি অহাই ভাল কিন্তু গৰমত ন ক'তো ঘূৰি কিনে ভাল নালাগে ন ফুৰি কিনে ভাল লাগে আকৌ গাঁৱলী জেগাত ন আকৌ গছৰ ঘূৰি থকা কথা পতা এইবিলাক শুনি বহুত ভাল লাগে আৰু মা মংগলময় মন্দিৰ আহি গ'ল পূজা কৰি কিনে যাব এতিয়া ৰখিতে কৰিছে গৰমত আৰু ভাল নালাগে হয়তো খালি গৰমকৈ থাকে মানুহ গৰমত দিলেও ঠাণ্ডা হ'ব এয়া ৰখি থাকিব লগাইছে ফাইনেলি সেইটো হৈ গ'ল এতিয়া ৰখি যোনটো জেগাত যাই আছোঁ সেইটো জেগাত মানে গৰমৰ দিনত মানে বহুত ভাল জেগা আৰু পাহাৰ ওপৰৰ জেগা যে বহুত ভাল আৰু এই বক্সাপাৰা ষ্টেডিয়াম মানে এইফালে যাব লাগে এইফালে যায় নেকি মইতো গমেই নাপাওঁ মই গুৱাহাটীত আছোঁ হয় কিন্তু মই এনেকৈ চিনিও নাপাওঁ ৰাস্তা এইটো এই বেছি দূৰ নহয়তো এই ধুনীয়া গছটো এতিয়া এই ট্ৰেফিক পুলিচে নধৰিলে ভাল হেলমেট আজি মাৰা নাই ভাগ্যৱান নধৰিলে পুলিচে গাড়ীৰ মাজেদি বোলে আপোনালোকৰ লগত মই এটা কথা চিৰিয়াছ কথা মোক শ্বেয়াৰ কৰি আছোঁ বেয়া নাপাবা তাই মোক অকল মানে কি বুলি ভাবে জানা বেলেগ ছোৱালীক চাওঁ মই যদি মদ খায়ো নাহোঁ মানে দেৰিকৈ যদি কেতিয়াবা 10টা বাজে আমাৰ যিটো অহাৰ পিছত তাই কয় আৰু মানে মদ খাই আৰু এজন মানুহৰ লগত ইমান বছৰ থকাৰ পিছত কি মদ খাই কেনেকৈ বিহেভ কৰে সেইটোতো চবেই গম পায় ন চবেই গম পায় একচুৱেলি আছে কিন্তু বেছি নহয় নহয় মই মাতটো বেয়া হ'বও পাৰে মই পানী খাই কিনে মাতটো বহি যাবও পাৰে আৰু দিয়া ঠিক আছে আৰু মই বহুত চাইছোঁ কওকচোন কিয় কাৰণে গাই মই কোনো ছোৱালী দেখি নাচাওঁ বেছি নাচাই যেতিয়া যেতিয়া অফ কেমেৰা থাকিব হ'ব এই ছোৱালীজনী কি ধুনীয়া নহয় মানে কিবা কিবি নহয় একচুৱেলি মই নাচাওঁ আমি পাই গ'লোঁ আৰু অকণমান মানে এনেকৈ লেফ্ট আমি এইফালে চাইকেল ফেক্টৰী ফালে যাব লাগিব নেকি চাইকেল ফেক্টৰী হয় এইটো চাইকেল ফেক্টৰী ফালে আহিছোঁ আৰু এইফালে চিধা গ'লে নেপালী মন্দিৰ যাব পাৰিব ৰাস্তা কিন্তু মই চিনিয়ে নাপাওঁ মই ডাইৰেক্ট মানে কি ৰাস্তা যদি চিধা চিধি ৰাস্তা এইবোৰ মই চিনি পাওঁ এনেকৈ উল্টা পুল্টা তেৰা মেৰা ৰাস্তা আমি এই পাহাৰখনলৈকে যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাব
যেতিয়া পইচা হ'ব তেতিয়া 4 চাকাৰ ল'ব এতিয়া 2 চাকা লৈ এনে কাম চলা এতিয়া 2 চাকা লৈ এনে কাম চলা আমি আহি পালোঁ ইফালে চাইকেল ফেক্টৰী আমবাৰী কাৰেক্ট লোকেশ্যন হ'ব আমবাৰী না আমবাৰী কিছুমানে কয় আমবাৰী ফাটাছিল আৰু কিছুমানে কয় বিৰুবাৰী ওপৰত যাই আছোঁ আৰু ওপৰত উঠিব লাগে সেইকাৰণে মই পাহাৰৰ ৰাস্তাবোৰ বহুত ভয় কৰোঁ আৰু বহি বহি কঁকাল চকাল ইমান বিষাই বাপৰে এইটো এইটোতো কলেজ দক্ষিণ গুৱাহাটী ডি কলেজ এইটো কিবা হৈ আছে নেকি বিহুই হৈ আছিল এতিয়া বিহু হৈ আছিল নেকি চেছ এইটো মনসা মন্দিৰ আপোনালোকে আহিবচোন আমবাৰীত ফালে অলপ টাইম ৰখি আছোঁ মানে যাৰ ঘৰত যাম অকণমান ঠাণ্ডা লৈ যাওঁ ইমান এনেকৈ খালী হাত গ'লে বেয়াও লাগে মানে এইটো যাই লৈ আছে আৰু এই গৰমত ৰ'দত গাড়ীখন থিয় কৰি থৈ দিছে আৰু পাহাৰৰ পৰা ৰাস্তা ইমান এটা সেনেকৈ গৰমো নাই কিন্তু হাৱা কিন্তু বহুত ভাল মানে জেগাটো ভালেই হৈছে এইটো লাগিব ডিংগো আৰু এটা পানী দিছোঁ আমি দোকানত আহিলোঁ এইটো ঠাণ্ডা পানী খাই আছে আৰু য'ত মানে যাই আছোঁ যাতে সৰু বাচ্চা দুটা আছে ঠাণ্ডা ল'লোঁ ভুজিয়া ল'লোঁ কুৰকুৰি ল'লোঁ ঠাণ্ডাত পানী খাই আছোঁ আৰু এই পাহাৰখন আমি ইফালে যাম নেকি এই পাহাৰখন এইফালে ঘূৰি ঘূৰি যাব লাগিব এইয়া একবাৰে কেঁচা ৰাস্তা আইমা যি কেঁচা ৰাস্তা আৰু এইফালে সৰু সৰু ৰাস্তা এটা যদি তলৰ জেগাত ল'ব পাৰিলে কথা নাই কিন্তু উপায় নাই ওপৰত মা এই ৰাস্তাবোৰ কি ওখ বাপৰে গাড়ী খাব নকওঁ আকৌ বহুত ডাউন মা বহুত ডাউন চোন ভয়ে লাগে মই নামোৱে নেকি হা ঐ মই নামো নেকি মা ইমান बहुत भय लगे रास्ता बहुत आ गया हमारा मंजिल है ना मंजिल लिदो मैं और एक बार आगे पाहरी गई अरे कि व्यू इमान ऊपर गाइस बापरे भागर उठे गई এই তলৰ পৰা ওপৰ থাকি আহি এই জায়গাটো আৰু ভিউবোৰ বহুত ধুনীয়া কিন্তু ভাগৰ লাগি গৈছে ইমান ওপৰত যায় কোনফালে দি উঠছা বাপৰে কি জাগা এইফালে আৰু তাই মানে কামবোৰ চাই আহিলোঁ বাপৰে গৰমত থাকিব নোৱাৰি বহুত গৰম তারপরে কোলা 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 জায়গার পৰা আহিছোঁ এই জায়গাটো গ'লে ভালো লাগে কিন্তু প্লেন পাই পুৰা
ভিডিঅ' বনাই আহিব নেকি সেইকাৰণে ৰখি আছে আমি টিভিত আহি ৰখি আছোঁ আমাৰ ৰাস্তাত আহি মানে ভিডিঅ'খিনি দিব নাপালোঁ কাৰণ বহুত জাম আৰু এইফালে গৰম কি কৰা কি চাই আছা ছোৱালী চাই আছা ছোৱালীয়ে চাই থাকা আৰু দিনটো কি কৰা দেখিছে গাইছ কৈ মই ছোৱালী নাচাওঁ কিন্তু কয় ছোৱালী চাই আছোঁ এইটো কৈ পাগল তাতকে কুকুৰটোৱে অলপমান ভাল আছে এই নাই নাই হেৰিৰ লগত নিমিলে পাগলৰ লগত ভাল কুকুৰ নিমিলে গম পাইছা মাজতে খং আছিল পাগল ফুটি লাগি গ'ল মানে ঠাণ্ডা খাইছে সেইকাৰণে মানুহটো পুৰা এয়া গুৱাহাটী মেডিকেল কলেজ এখন এই জেগাবোৰত নামিবৰ কাৰণে এনেকুৱা এটা ভয় নাই মানে ৰাস্তাটো পুৰা প্লেন কিন্তু সেই জেগাখনত এনেকুৱা ৰাস্তা কেঁচা ৰাস্তা বাপৰে আৰু এইবোৰ জেগাত মানে আহি থকা যায় যে সেইকাৰণে এনেকুৱা এটা ভয় নাই কিন্তু সেই জেগাটোত বহুত ক'ব গ'লে বহুত মাহে হ'ল মানে কিমানকৈ এটা কেজি 30 টকা কেজি 30 টকা কেজি ল'বা হা হ'ব না নাই এইটো দেখাতে পাব পকাবোৰ কাটি থৈ দিয়ে নেকি আৰু এতিয়া তৰমুজ ল'ব আহিছোঁ কেজি 30 টকা কি দাম হয় কিমান কৰি ৰঙা আছে নে নাই এইটো ভাল দেখি বজাই নাই চব ৰঙা আছে এইটো মই সৰু চাই তৰমুজ খাব তৰমুজ ল'লোঁ আৰু এতিয়া যাই কিনে তৰমুজ খাব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰা ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকে ছাপোৰ্ট নকৰিলে আমাক কোনে ছাপোৰ্ট কৰিব আৰু কি আমি যিমান চেষ্টা কৰিম তোমালোকৰ কাৰণে নতুন নতুন জেগা আমি যাম নতুন নতুন জেগা আমি চেষ্টা কৰিম যাবৰ কাৰণে তোমালোকে ক'বা নেক্সট ভিডিঅ' আমিতো আমাৰ কণ্টিনিউ ব্লগ নহয় আমাৰ মানে সপ্তাহত কেইদিন একদিনও পাবা কিন্তু মাহতো পাবা মানে কিহৰ কাৰণে হ'ল আমাৰ মোৰতো জব কৰিব লাগে আগতো অকলে নাযায় এই আমাৰ এতিয়া ৰাস্তা বনাই আছে আকৌ এয়া ৰাস্তা একদম চেচ সেইকাৰণে নেক্সট ব্লগত লগ হ'ব তোমালোকে ভিডিঅ'টো তাৰে লাইক কৰা ছাবস্ক্ৰাইব কৰিবা আজি ভিডিঅ'টো এণ্ড কৰি দিলোঁ আমি